সত্যতেক অসম চেনেলটিলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত কচুপাতৰ ঔষধি গুণ আৰু উপকাৰিতাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। যদিহে আপোনালোকে এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে কাষত থকা বেল আইকনটো দবাই দিব। কাৰণ মই এই চেনেলটোত এনেকুৱা ধৰণৰ ঔষধি গুণ থকা আমাৰ চাৰিওফালৰ বস্তুসমূহৰ ওপৰত ভিডিঅ' আপলোড কৰোঁ। তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 56 কেলৰি প্ৰতি 100 গ্ৰাম কচুপাতত থাকে। 4 গ্ৰাম প্ৰটিন, 1.5 গ্ৰাম ফেট। 1.5 গ্ৰাম ফেট বহুত বেছি নহয় 100 গ্ৰামৰ তুলনাত। লগতে কেলছিয়াম, 6.5 গ্ৰাম ফাইবাৰ, আইৰণ, বিটা কেৰোটিন নামৰ পদাৰ্থ, লগতে ভিটামিনৰ পৰিমাণো যথেষ্ট আছে। বিটা কেৰোটিন থকা বাবে কচুপাত চকুৰ বাবে বহুত বেছি ভাল হয়। কচুপাতে দেহৰ হাড় মজবুত কৰাত সহায় কৰে। লগতে কচুপাতে ইমিউন ছিষ্টেমক প্ৰমোট কৰে। ভিটামিন চি লগতে এণ্টিঅক্সিডেণ্ট থকা বাবে হাৰ্টৰ বাবেও কচুপাত ভাল হয়। শৰীৰত তেজৰ পৰিমাণ কমি থাকিলে কচুপাতৰ ব্যৱহাৰে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰে। চেনেলটোত আপলোড কৰা ভিডিঅ'সমূহ আপোনালোকে বহুত বেছি দীঘলীয়া যেন নাপাব, কাৰণ মই এই চেনেলটোত যিখিনি প্ৰয়োজনীয় কথা সেইখিনিয়ে আপোনালোকৰ মাজলৈ দাঙি ধৰিবলৈ চেষ্টা কৰোঁ। যদিহে আপুনি এনেকুৱা ধৰণৰ ভিডিঅ'ৰ প্ৰতি ইণ্টাৰেষ্টেড তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপোন মানুহবোৰৰ সৈতে শ্বেয়াৰ কৰক, যেন আমাৰ ওচৰে পাঁজৰে থকা যিমানবিলাক গছ-গছনিয়ে হওক বা আমি ব্যৱহাৰ কৰি থকা ফল-মূল, শাক-পাচলিয়ে হওক, কি ঔষধি গুণ আৰু উপকাৰিতা আছে সেইখিনি যেন গম পায়। যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে আগৰ ভিডিঅ'সমূহ চাব, কাৰণ তাতো আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বস্তুসমূহৰ ভিডিঅ' আপলোড কৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।